Welcome to Rhino Venue, an informative channel of Assam. আজি আমি অসমৰ এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসনৰ বিষয়ে ডিসকাস কৰিম। অসমৰ হওক বা ভাৰতৰ হওক প্ৰশাসন ব্যৱস্থাটোক তিনিটা ভাগত বিভক্ত কৰা হয়। ফাৰ্ষ্ট লেজিসলেচাৰ বা অসম বিধানসভা, সেকেন্ড জুডিচিয়াৰী বা ন্যায়ালয় এণ্ড দ্য থাৰ্ড ইজ এক্সিকিউটিভ বা ৰাজ্যিক বিষয়াসকল। গোটেই তিনিটা ভাগ ইটোৱে সিটোৰ লগত ইণ্টাৰলিংক হৈ আছে। কেনেদৰে ইণ্টাৰলিংক হৈ আছে? লেজিসলেচাৰ বা বিধানসভাৰ কাম হৈছে ল মেকিং বা এমেণ্ডমেণ্ট। যদি ৰাজ্যখনত কিবা এটা নীতি নিয়ম চলি আছে তেওঁলোকে সেইটো সংশোধন কৰিব পাৰে, প্লাছ তেওঁলোকে নতুন বিধান জাৰি কৰিব পাৰে। আৰু যেতিয়া তেওঁলোকে নতুন নিৰ্দেশনা অলপমান আনিলে ৰাজ্যখনৰ বাবে, সেইখিনি শুদ্ধ হয় নে অশুদ্ধ হয় কোনে বিচাৰ কৰিব? সেইটো জুডিচিয়াৰীৰ কাম, ন্যায়ালয়ৰ কাম, গুৱাহাটী হাইকোৰ্টৰ কাম। যেতিয়া গুৱাহাটী হাইকোৰ্টে জাষ্টিফাই কৰিব that it is right, তাৰপিছত তেওঁলোকে ৰাজ্যখনত ইমপ্লিমেণ্ট কেনেকৈ কৰিব? গুৱাহাটী হাইকোৰ্টেতো আহি নকৰে, সেইটোৰ কাৰ কাম হ'ব? ষ্টেট এক্সিকিউটিভ বা ৰাজ্যিক বিষয়াসকলৰ কাম। এতিয়ালৈকে আমি তিনিটা ফেজৰ আউটলুকটো পালোঁ। এতিয়া আৰু অকণ চাওঁ যে অসম বিধানসভা বা লেজিসলেচাৰ কেনেকৈ গঠন হয়। অসম বিধানসভাখন 126জন মেম্বাৰ বা সদস্যৰ দ্বাৰা গঠিত। সেই 126জন মেম্বাৰ ক'ৰ পৰা আহে? সমগ্ৰ অসমখনক 126টা কনষ্টিটিউৱেঞ্চিজ বা সমষ্টিত ভাগ কৰা হৈছে। ফৰ ইনষ্টেন্স, কামৰূপ মেট্ৰৰ জালুকবাৰী সমষ্টিৰ প্ৰেজেণ্ট MLA বা বিধায়ক কোন হয়? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনি জানেনে আপোনাৰ কনষ্টিটিউৱেঞ্চিটো কি আৰু MLA জনৰ নাম কি? যদি জানে তেনেহ'লে কমেণ্ট বক্সত ৰিপ্লাই কৰি আমাক সকলোকে নিশ্চয় জনাব। সদস্যসকলৰ কাৰ্যকাল হৈছে 5 বছৰ আৰু তেওঁলোকে এডাল্ট ফ্ৰেঞ্চাইজি বা প্ৰাপ্তবয়স্ক মতাধিকাৰ অনুসৰি তেওঁলোকক নিৰ্বাচিত কৰা হয়। বিধানসভাত অনুসূচিত জাতি জনজাতিৰ বাবে ক্ৰমে SCৰ কাৰণে 8খন আৰু STৰ কাৰণে 16খন আসন সংৰক্ষিত কৰা হৈছে। সভাখনত এজন স্পীকাৰ আৰু এজন ডেপুটি স্পীকাৰ থাকে। অধ্যক্ষ আৰু উপ অধ্যক্ষ বুলি কোৱা হয়। বৰ্তমান অধ্যক্ষজন হৈছে হিতেন্দ্ৰনাথ গোস্বামী আৰু উপ অধ্যক্ষজনৰ নাম আপোনালোকে যদি বেয়া নাপায় কমেণ্ট কৰি জনাব। আৰু তেওঁলোকক MLA সকলৰ মাজৰ পৰাই নিৰ্বাচিত কৰা হয়। অসমৰ পৰা লোকসভা আৰু ৰাজ্যসভাৰ বাবে ক্ৰমে 14খন আৰু 7খন আসন দেখা যায়। নেক্সট চাওঁ আহক এতিয়া জুডিচিয়াৰীৰ বিষয়ে। ন্যায়ালয়। অসমৰ হাইকোৰ্ট বা উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী হাইকোৰ্ট। ই কেৱল অসমৰে হাইকোৰ্ট নহয়, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচলৰো কমন হাইকোৰ্ট হৈছে গুৱাহাটী হাইকোৰ্ট। প্ৰিন্সিপাল চিটৰ বাহিৰে গুৱাহাটী হাইকোৰ্টত 3টা আউটলেইং বেঞ্চেছ আছে। কহিমা বেঞ্চ হৈছে নাগালেণ্ডৰ বাবে, আইজল বেঞ্চ হৈছে মিজোৰামৰ বাবে আৰু ইটানগৰ বেঞ্চ হৈছে অৰুণাচল প্ৰদেশৰ বাবে। ইন দ্য এডমিনিষ্ট্ৰেশ্যন অফ ক্ৰিমিনেল জাষ্টিছ, মেজিষ্ট্ৰেটসকলক বা বিচাৰপতিসকলক দুটা শ্ৰেণীত ভাগ কৰা হৈছে। ওৱান ইজ জুডিচিয়েল এণ্ড দ্য আদাৰ ইজ এক্সিকিউটিভ, ন্যায়িক আৰু কাৰ্যনিৰ্বাহক। জুডিচিয়েল মেজিষ্ট্ৰেটৰ কাম হৈছে ন্যায় অন্যায় বিচাৰ কৰা বা জাষ্টিফিকেশ্যন দিয়া, আৰু এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ কাম হৈছে আইন শৃংখলা বা ল এণ্ড অৰ্ডাৰ বজাই ৰখা। বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছ হৈছে অজয় লাম্বা। নেক্সট আহিল এক্সিকিউটিভ। গভৰ্ণৰজনক ৰাজ্যখনৰ মুখীয়া বা কনষ্টিটিউশ্যনেল হেড বুলি জনা যায়, যাক প্ৰেছিডেণ্টে বা ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। ঠিক তেনেদৰে গভৰ্ণৰজনে মেজৰিটি গ্ৰুপৰ লিডাৰজনক অৰ্থাৎ গৰিষ্ঠ দলৰ দলপতিজনক এছেম্বলিত এজ চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ঠিক তেনেদৰে তেওঁৱেই কাউন্সিল অফ মিনিষ্টাৰ বা মন্ত্ৰীমণ্ডলকো নিযুক্তি দিয়ে। বৰ্তমান অসমৰ গভৰ্ণৰ হৈছে জগদীশ মুখী আৰু চিফ মিনিষ্টাৰ হৈছে সৰ্বানন্দ সোণোৱাল। নেক্সট আহিল ষ্টেট ছেক্ৰেটেৰিয়েট, অসম সচিবালয় বা জনতা ভৱন বুলিও জনা যায়। মন্ত্ৰীসকলৰ আসনসমূহ ইয়াতে অৱস্থিত আৰু ইয়াক ষ্টেট এডমিনিষ্ট্ৰেশ্যনৰ নাৰ্ভ চেণ্টাৰ বা ৰাজ্যিক প্ৰশাসনৰ স্নায়ুতন্ত্ৰ বুলি জনা যায়। দ্য ছেক্ৰেটেৰিয়েট ডিপাৰ্টমেণ্টছ আৰ হেডেড বাই দ্য ছেক্ৰেটেৰিজ। সচিবালয়ৰ বিভাগসমূহ বিভিন্ন সচিবৰ দ্বাৰা পৰিচালিত আৰু সেই সচিবসমূহৰ এজন মুখ্য সচিব বা চিফ ছেক্ৰেটেৰী থাকে। বৰ্তমান গভৰ্ণমেণ্ট অফ আছামৰ চিফ ছেক্ৰেটেৰীজনৰ নাম হৈছে কুমাৰ সঞ্জয় কৃষ্ণ। বৰ্তমানলৈকে আমি ষ্টেট এডমিনিষ্ট্ৰেশ্যন বা ৰাজ্যিক প্ৰশাসনৰ চমু আভাস এটা পালোঁ। আগলৈ আমি লোকেল এডমিনিষ্ট্ৰেশ্যন বা জিলা বা মহকুমাসমূহত কেনেধৰণৰ প্ৰশাসন ব্যৱস্থা চলে আমি তাৰ বিষয়ে জানিব পাৰিম আৰু তাৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। আপোনালোকে যদি ইয়াৰ উপৰি কিবা কথা জানিব লগা আছে বা যদি পঢ়িব খোজে তেনেহ'লে আমাৰ ৱেবছাইটটো বা এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে আৰু তাৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন কথা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন গুড বাই।